ৰেডি হৈ আছোঁ নগাঁও যাবৰ কাৰণে। ৰাতিপুৱা সোনকালে উঠি খালি বিস্কুট চাহ খাই ওলাই আছোঁ চবে। আমি নগাঁও যাব ওলাইছোঁ মামাহঁতৰ ৰাতিপুৱা 9টা বাজিছে ওলাই যাম। ইমান ঠাণ্ডা কাপোৰ পেকিং কৰি আছে, মই গালি দি আছোঁ কেইদিন বা থাকিব যাব। আৰু ব্লেংকেটো লৈ লৈছে, ৰাতি থাকিম তাতে বহুত ঠাণ্ডা যে ফিচাৰী পাৰত। তাত ওলাই গৈ আছোঁ আমি চবে। দুখন গাড়ী লৈছে, এইখন আমাৰখন ল'ব আৰু আমাৰ দেৱৰটোৰ বলেৰ'খন ল'ব। আমি দেৱৰটোৰ গাড়ীখনত উঠিছোঁ আৰু আমাৰখনত মায়ে, মোৰ দেৱৰ আৰু হাজবেণ্ডে গৈ আছে। আমি নগাঁও সোমাই গ'লোঁ, গৈ আছোঁ, পাই গ'লোঁ নগাঁও। দলনি বুলি কয়, দলনি পাই গ'লোঁ আমি। সিহঁতে আগৰ গাড়ীখন আগতে আহি পাই গ'ল, আমি অলপ দেৰি কৰি পালোঁ। আমি জেগাত সোমাইছিলোঁ মানে মোৰ দেৱৰৰ খোৰখালিটোৰ ঘৰত সোমাইছিলোঁ, সেইকাৰণে আমাৰ অলপ অহা দেৰি হৈ গ'ল। হাজবেণ্ড মায়ে আৰু দেৱৰটো সোনকালে আহি পাই গ'ল। সিহঁতে আহি কাপোৰ চাপোৰ খুলি ৰ'দতো বহিছে, ঠাণ্ডা। মই আহিয়ে নাস্তা ওলাইছোঁ চবৰ কাৰণে, চাহ বনাই আছোঁ, চবকে ৰেডি কৰি দি আছোঁ। মামাৰ ল'ৰাৰ ঘৰ হয়, দেৱৰ হয়। চাহ ঠাহ খুৱাই চবকে আজৰি হ'লোঁ, গোটেইকেইটা বহি আছে। এতিয়া মই অলপ সিহঁতৰ নাৰ্চাৰী আছে, নাৰ্চাৰীখন চাব ওলাইছোঁ। গোটেইকেইটা আমি নাৰ্চাৰীত আহিছোঁ চাহ ঠাহ খাই। নাৰ্চাৰীখন দেখি আছোঁ, বেছিভাগ বেচাই হৈ গ'ল, সেইকাৰণে কেইটামান আছে সেইকেইটাই দেখাই আছোঁ। এতিয়া নতুন নতুন আৰু পুলি দিছে, এইবিলাকো ওলাই আছে। এইবিলাক গেন্দা ফুল আৰু কি ফুল মই ইমান নামো নাজানো। বছৰত মানে অহা হয় ডিচেম্বৰত, ইয়াত ভালো লাগে আহি, অলপ গাঁও এৰিয়া, অলপ ভাল লাগে ৰাতি থাকি ইয়াত। ঘৰৰ চব ফেমিলি আহিছে, একেলগে আহিছোঁ আমি, ডিচেম্বৰত অহা হয় মানে চবে মিলি। নাফিছ আৰু চোহানাই নাই, বাকী আমি চবেই আহিছোঁ। সেইটো গাড়ীৰ ভিতৰত হাজবেণ্ডে কিবা কৰি আছে, দুখন গাড়ী থৈ দিছে ইয়াতে। মই ফুলবিলাক চাই আছোঁ আৰু ইয়াতে গোটেইকেইটা আমি ইয়াতে আৰু। এতিয়া দুপৰীয়াৰ কাৰণে হাঁহ কাটি আছে হাজবেণ্ডে আৰু দেৱৰটোৱে, ঘৰৰ হাঁহে ধৰিছে। তাতো নেদেখালোঁ, কিন্তু কাটি পেলাইছে। মই ফাৰ্ষ্ট টাইম দেখিছোঁ হাঁহটো উঠি দৌৰ মাৰিছে, কাটি দিছে ডিঙিটো কাটা, কিন্তু মই আচৰিত হৈ গ'লোঁ দেখি পেলাই। ফাৰ্ষ্ট টাইম মই দেখিছোঁ এনেকুৱা। তাৰপিছত সিহঁতৰ ফিচাৰীত জাপ মাৰি দিছে, তাতে গৈ মৰিছে। মই আচৰিত হৈ গ'লোঁ, হাঁহটো এনেকুৱা ডিঙিটো পূৰা কাটি দিয়াৰ পিছতো মানে হালাল কৰাৰ পিছতো মানে এনেকুৱা উঠি দৌৰ মাৰিছে। মই চিঞৰি কেনেকৈ চবকে মাতিছোঁ। উঠাই লৈ আহিছে। এতিয়া আমি অলপ পিছফালে গৈ আছোঁ বাৰীত, সেইটো আমলখি গছ দেখাই আছে। বাৰীত গৈ আছোঁ, তাতে মাছৰ মানে কি খুলিছিল সেইবিলাক দেখাবৰ কাৰণে লৈ গৈ আছে চবে। তাতে গৈ আছে চাহ পানী খাই।
ইফালে চাই চিতি আহি এতিয়া সিহঁতে মাছ মাৰিব ৰেডি হৈ আছে। ইয়াক কেঁকুৰা মাৰিছে, গোটেইকেইটা মাছ মাৰিব নামি গ'ল ফিচাৰীত। গোটেইকেইটা মিলি মাৰি আছে। হাজবেণ্ডে গৈছে উস্তাদি মাৰিব। কৰ্দৈ পাৰি আছে। এই গছটো কৰ্দৈখিনি বহুত টেষ্ট খাবৰ কাৰণে। ইয়াতে ওচৰতে ঢুকি পাই কি ধুনীয়া ওচৰতে চোতালৰ মাজতে আছে কৰ্দৈ গছটো। ইমান ধুনীয়া লাগিছে। মই কৰ্দৈ নাখাওঁ, হ'লেও এইটো গছৰ খাইছোঁ। पानी पड़ी एक बाल्टी केकुरा ये बेलून ला से एक दा यार इनो এই তো আছে এটা সসুল না খামু এই গইছে এইটো কামাই থৈ Hey, do the man. Hey, you see this? What? बोले था ना उसे बासी केकुरा एक बाल्टी ले राती वाला पूरी खाबो আমি তাতে দুদিন থাকিছোঁ। মানে গোটেই ভিডিঅ' আপোনালোকক দুটা ব্লগ হ'ব। আজি ব্লগটো ইমানে বেছি দীঘলীয়া নকৰোঁ আৰু নেক্সট ব্লগ পাব আপোনালোকে বেছি সোনকালে পাই যাব। আজি ব্লগটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। ব্লগটো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত। আৰু নেক্সট আপোনালোকে পাৰ্ট 2 পাই যাব সোনকালে। নেক্সট দিনৰ ভিডিঅ' আৰু আছে বাকী। জাল লৈ নামি গৈছে। হাজবেণ্ডে নামা নাই, পানীত বহুত ঠাণ্ডা পানী কাৰণে। চবফালে মাৰি আছে, মাছ চাছ একো পোৱা নাই। বাঁহ এটা উঠাই আনিছে। বাঁহৰ ভিতৰত শিঙি মাছ আছিল, সেইটো জোকাৰি ওলাই আছে। দুটা শিঙি মাছ সোমাই আছিল বাঁহৰ। এইটো গছ ঘৰৰ তলত